বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়াৰ ৰিলিজ ডেট কেতিয়া আপোনালোকে জানেনে? কোনটো ইউটিউবৰ ব্লগিং চেনেল 500K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে? ইউটিউব চেনেল এটাত 1K ভিউজ আহিলে কিমান পইচা পায়? আপোনালোকে জানেনে মে'ৰ শেষত কোনটো 5G মোবাইল আহি আছে? বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়াৰ কনফাৰ্ম ৰিলিজ ডেটটো হৈছে 18 জুন। মানে বেটেলগ্ৰাউণ্ড মোবাইল ইণ্ডিয়া 21 জুনৰ ভিতৰতটো কনফাৰ্ম আহিবই। 18ত যদি নাহে 21 জুনৰ ভিতৰত আহি যাব। আপোনালোকে নিশ্চিন্ত থাকক। আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰীৰ চেনেলটো 500K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। এতিয়া আমি আহি পালো গণেশগুৰি হোলচেল মাৰ্কেট। এইফালে গণেশগুৰি এইটো হোলচেল মাৰ্কেট হয় আৰু ইয়াৰ পৰা আমি এতিয়া গোটেইখিনি বস্তু ওলাওঁ আৰু বস্তুখিনি লৈ ইউটিউব চেনেল তাত 1K ভিউজ আহিলে কিমান পইচা পায় বা 1 লাখ ভিউজ আহিলে কিমান পইচা পায় সেইটো কনফাৰ্ম নহয়। আপোনাৰ এডভাৰটাইজ যিমান চলিব চেনেলটোত ভিডিঅ'টোত মানে সিমানেই আপুনি পইচা পাব। মে'ৰ শেষত অৰ্থাৎ 31 মে'ত ৰিয়েলমিয়ে এটা মোবাইল উলিয়াইছে যাৰ নাম হৈছে X7 Max। এই ফোনটো ইণ্ডিয়াত প্ৰথমটো ফোন হ'ব যিটোৰ ডায়মেনচিটি 1200 প্ৰচেছৰ থাকিব। 27 তাৰিখৰ পৰা যে ফ্লিপকাৰ্টৰ চেল চলি আছে, আপোনালোকৰ যদি কিবা লাগতিয়াল বস্তু আছে এতিয়াই অৰ্ডাৰ দি লওক। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে জানেই নহয় কি কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।